আজি আমাৰ 77th ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ যোনটো কালমিনেশ্যন টাইম, সেই কালমিনেশ্যন টাইমটোৰ লগত আমি সংগতি ৰাখি মেৰী মিট্টি মেৰা দেশ লগতে হৰ ঘৰ তিৰংগা কেম্পেইনৰ অন্তৰ্গত আমি এখন ইয়াত বাইক ৰেলী অনুষ্ঠিত কৰিছোঁ। এই বাইক ৰেলীখন আমাৰ গোসাইগাঁও পুলিচ ষ্টেচনৰ পৰা ষ্টাৰ্ট হৈ কচুগাঁও এৰিয়াটো কভাৰ কৰি চাপকটা চৰাইবিল হৈ আকৌ বেক ইয়ালৈকে আহিব। আৰু এই বাইক ৰেলীখন যিহেতু মেৰী মিট্টি মেৰা দেশ আৰু হৰ ঘৰ তিৰংগাৰ লগত সংগতি ৰাখি ওলোৱা হৈছে, আৰু আমি এৱেৰনেছৰ কাৰণে এটা পইণ্ট আমি ইয়াত কভাৰ কৰিছোঁ যে প্ৰত্যেকজন বাইক ৰেলী যোনে বাইক চলাব বা পিলিয়ন ৰাইডাৰ চবেই যাতে হেলমেট পিন্ধে, সেইটো আমি এষ্টাব্লিছ কৰিছোঁ। ৰাইজক আমি এইটোৱে আহ্বান জনাইছোঁ যে হেৰিয়াৰ ফালৰ পৰাও মটৰ এক তৰফৰ পৰাও আমি বাইক চলালে সদায় বাইক চলোৱাজন পিলিয়ন ৰাইডাৰজন দুইজনে হেলমেট পিন্ধিব লাগে, আৰু সেইটোৱে আমি এই বাইক ৰেলী থ্ৰুৱেদি সেইটো এটা আৱেৰনেছ আনিব আমি চেষ্টা কৰিছোঁ। ধন্যবাদ।